অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 হেমন্ত বিশ্ব শৰ্মা হাই 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 আমাৰ দাবী মানিবই লাগিব অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই 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 জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱা হাই 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 অসম চৰকাৰ হাই 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 আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব চৰকাৰীভাৱে নিযুক্তি দিবই লাগিব আমাক এংগেজমেণ্ট লেটাৰ নালাগে 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 জনস্বাস্থ্য কাৰিকৰী কৰ্মচাৰী সন্থাৰ অবৈতনিক কৰ্মচাৰীসকলে আজিৰ পৰা 10-15 বছৰ ধৰি বিনা বেতনে আমি এই সমূহ কৰ্মচাৰী কৰ্মৰত হৈ আছোঁ একোখন আঁচনিত। কিন্তু পৰিতাপৰ বিষয় এইটোৱে যে আমাক চৰকাৰে বিভাগীয়ভাৱে নিযুক্তি নিদি ইউজাৰ্ছ কমিটিৰ জৰিয়তে নিযুক্তি দিব বিচাৰিছে। সেয়া আমাৰ বাবে গ্ৰহণযোগ্য নহয় আৰু সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। যিহেতু আজিৰ পৰা আমাক যেতিয়া আমি এংগেজ হৈছোঁ সেই উপভোক্তা পৰিচালনা সমিতিৰ জৰিয়তে সমিতিখনত, তেতিয়া আমাক এংগেজমেণ্ট লেটাৰ সেই সমিতিখনে দিছে। কিন্তু বৰ্তমান চৰকাৰে কি কৰিছে, আমাৰ লগত প্ৰতাৰণা কৰিব বিচাৰি পেলাই এখন এংগেজমেণ্ট লেটাৰ দিব বিচাৰিছে। এইখন চাওক এংগেজমেণ্ট লেটাৰ, যিখন আমাক ইউজাৰ্ছ কমিটিয়ে আজিৰ পৰা 10-15 বছৰ আগতেই দি থৈছে। কিন্তু বৰ্তমান চৰকাৰে আমাক প্ৰতাৰণা কৰি এই ইউজাৰ্ছ কমিটিৰ যোগেদি 3 বছৰলৈ আমাক মাহেকীয়া পাৰিতোষিক 6,500 টকা দিব বিচাৰিছে। কিন্তু সেইটো আমি কেতিয়াও মানি নলওঁ। আমাৰ দাবী এটাই হ'ল, চৰকাৰে আমাক চাকৰি নিয়মীয়াকৰণ কৰক আৰু চৰকাৰৰ ফালৰ পৰা আমাক বেতন দিয়ক। যদি আমাক তাকে কৰিব নোৱাৰে, তেনেহ'লে আমি যিখিনি লেণ্ডঅনাৰ আছিলোঁ সেইখিনিৰ ইয়াৰ পৰা সম্পূৰ্ণ সা সৰঞ্জাম যি য'ত আছে উঠাই লৈ যাওক আৰু আমাৰ মাটি আমাক চঞ্জাই দিয়ক। আৰু তাকে যদি নকৰে, আমি 2 অক্টোবৰ তাৰিখৰ পৰা গুৱাহাটীত জনস্বাস্থ্য কাৰিকৰী কৰ্মচাৰী বিভাগৰ যি মুখ্য কাৰ্যালয় আছে, আমি তাত অসহযোগ কৰ্মবিৰতি আন্দোলন ঘোষণা কৰিম। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰলৈ এটা বিনম্ৰ আহ্বান জনাইছোঁ, আমাক অনতিপলমে আমাক চৰকাৰীকৰণ কৰক, নহ'লে আমি ছুইচাইড পৰ্যন্ত কৰিবলগীয়া হ'ব। কিয়নো আমি এই আপোনালোকে দেখিছে 11 kV কাৰেণ্টটো আহি পেলাই ইয়াত 440 হৈ পেলাই পেনেল বৰ্ডত সোমাই আমি ইমান হাই ভল্টেজৰ কাম কৰিবলগীয়া হয়, প্লাম্বাৰ নিচিনা কাম কৰিবলগীয়া হয়। সমস্ত স্কিমৰ যিমান মেৰামতি কাম আমি অস্থায়ী নিযুক্তি পোৱা আমি কৰ্মচাৰীসকলে আমি গোটেই কামখিনি কৰি সুকল আমি আজি পৰ্যন্ত স্কিমবিলাক আমি চলাই আছোঁ। চৰকাৰে আমাক এই ন্যায্য প্ৰদান আমাক কৰিব লাগিব। যিহেতু আমি একো একোজন ভূমিদাতাও হয়। আমি মোৰ নিজৰ স্কিমতো আজি মই নিযুক্তি হৈ থকা মোৰ 20 বছৰ হ'ল। তেনেকৈ কোনোবা 15 বছৰ, কোনোবা 10 বছৰ, কোনোবা 7-8 বছৰ পৰ্যন্ত বিনা বেতনে কাম কৰি আহিছে। স্কিমটো এদিনো বন্ধ নোহোৱাকৈ ৰাইজক পানী যোগান ধৰি আহিছে। এই ন্যায্য আমাক চৰকাৰে দিবই লাগিব। আমি সজোৰে প্ৰতিবাদ কৰিছোঁ। আমি সমগ্ৰ অসমত আমি পানী বন্ধ কাৰ্যসূচী অহা 2 অক্টোবৰৰ পৰা ল'বলৈ আমি বাধ্য। আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ আমি বোকাখাট মণ্ডল আৰু দেৰগাঁও সংমণ্ডলৰ অধীনত আমি আমাৰ নুমলীগড় পাৰঘাটৰ আমি পানী যোগান আঁচনিত বৰ্তমান এই কাৰ্যসূচীটো লৈছোঁ।